নমস্কাৰ সকলোকে কোৱা স্বাগতম জনাইছো ভোগালী বিহু শুভেচ্ছা জনাই আমাৰ চেনেললে আজি হৈছে উৰুকা আৰু উৰুকা যেহেতু মেজিতলত খানা বনাই আছে বনাবলৈ আয়োজন কৰা হৈছে আগতেও বনাই আৰু এবাৰ তেনেকুৱা কোনো হেৰি নাই মানে তেনেকৈ আয়োজন কৰা হৈছে আৰু খানা বনাই থকা হৈছে চাগে মই যোৱা নাই এতিপা খানা বনাই খাই কৰি এতিয়া আজৰি হৈছো আৰু মই তালে যামগে এতিয়া আৰু আপোনালোককো দেখাই দিম আমাৰ ইয়াত কেনেকৈ আয়োজন কৰা হৈছে আৰু যদি তাত কিবা কাম থাকে কিবা মানে যদি মই যিমানখিনি পাৰো ইমানখিনি সহায় কৰিব পাৰো সেইখিনি মই কৰি থৈ আহিমগে আৰু আপোনালোকক দেখাই থাকিম আমাৰ চেনেলত আমাৰ আহিল খানা টাইম আমাৰ কষ্টুৰি বহিছে দেউতাকৰ লগত দেউতাক আছে খুৱাক আছে ককাক আছে আৰু এইফালে আমাৰ খানা আৰু এইফালে আমাৰ খানা আছে হাঁহ আৰু আলু লগতে ব্ৰকলি জ্বলা ভাজি আৰু পটেজ ভাজি আৰু ইয়াত মচুৰ দাইল লগত কাঠ আলু জুলীয়াকে আমি খাই হোৱাৰ পিছত এবাৰ আমাৰ ৰান্ধন বাৰণ কৰা যিকেইগৰাকী আছিলে মানে আমাৰ খুৰী মা এনেকৈ কৰি যিকেইগৰাকী আছিলে তেওঁলোকে ভাত খাবলৈ লাগিলে আৰু এইবাৰ আহি গ'ল মেজি সজা কাম আৰু মেজি সজা কামটো সদায় দদাই কৰে দদাই মানে আমাৰ মানুহজনৰ খুৰাক হয় আৰু মোৰ দদাই শহু হয় তেৱে কৰে সদায় মানে প্ৰতি বছৰে দেখি আহিছোঁ আজি যেতিয়ালৈকে মই যেতিয়াৰ পৰা আছোঁ ইয়াতে আৰু এইবাৰ আমাৰ কষ্টুৰি বায়েক আহিলে মানে অনুষ্কা বাইদেউ আহিলে অনুষ্কা হ'ল আমাৰ কষ্টুৰি বৰ্তাকৰ ছোৱালী তাই ল'ৰা ছোৱালী চবৰে কাম সমানেই কৰে তাই কোনো কামত পিছুৰি নাথাকে মানে কৰিবই তাই এতিয়া টাইম হৈছে প্ৰায় 6:30 5:30 এনেকৈ হ'ব কিন্তু টাইমটো মই ঠিকে চোৱা নাই আৰু উঠনি ভাত খাই অহাৰ পিছত মেজিতলৈ যোৱা হোৱা নাই তাতে বোলে মেজিতলত এতিয়া বোলে লাইটিঙৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে আতচবাজি মানে ফটকা ফুটোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি কৈছে তাকে চাই আহোঁগৈ আৰু লগতে আপোনালোকক দেখুৱাই দিওঁ বলক চাই আহোঁগৈ এপাক মাৰি থ'লে ইমান ধুনীয়া জিলিকি আছে এইফালে লাইট তাকে কৰোঁগৈ আকৌ আমাৰ নব নাচিম বুলি কৈছে তাৰপিছত মন গ'লে ময়ো নাচিব পাৰোঁ মোৰ খালী নাচিবলৈ মন নাযায় এইবাৰ পালোহি আমি মেজি মানে মেজি ঘৰৰ ওচৰত আৰু মানে ভেলাঘৰৰ ওচৰত ইয়াতে মানে ডাঙৰকৈ জুই ধৰা হৈছে আৰু এইফালে লাইটিঙৰ ব্যৱস্থা কৰা হৈছে এইবাৰ আমাৰ ফটকা ফুটাবলৈ এয়া কি ফুটাই আছে থৈ দিয়া গ'লগে